हेलो एवरीवन सो আপোনালোক সকলোৰে ভালনে আশা কৰিছো আপোনালোক সকলোৰে ভাল সো আজি তেনেকৈ একো ভিডিও নাই জাস্ট দুদিনৰ আগৰ ভিডিও এটা মানে মই বনাই থৈছিলো ভিডিওটো ডিমকে দিব পৰা নাই মানে ভিডিওটো ভাল হৈছে নাই হোৱা কি হৈছে কি নাই মানে কেনেকুৱা হ'ব কেনেকুৱা নহ'ব ভাবি তাপা মানে একোটাৰ ফাৰ্ষ্টৰ একো লাইন নাই সেকেন্ড লাষ্টৰ একো লাইন নাই জাস্ট এনেকৈ মই ৰেচিপিটো বনাই গলো আৰু খালো আৰু হেয়া আৰু তো মই সেই তেতিয়াৰ ভিডিও আজি মই জাস্ট ফাৰ্ষ্ট লাইনখিনি মই কৈছো আৰু লাষ্ট লাইনখিনি মই কম আজি দুদিনৰ আগৰ ভিডিওটো সো ভিডিওটো বনাইছিলো পানীপুৰি আৰু দহিপুৰি তো পানীপুৰি ৰেচিপিটো সবে জানে ধৰক পানীপুৰিটো মানে দহিপুৰিটোৰ পুৰা ৰেচিপি আছে তাত মানে জাস্ট ইমানো ভাল নহয় আৰু মানে হৈছে আৰু মানে মই খাব পৰা ये बड़ी अच्छी बात कही आप सो मैंने भाविलो हेरिके भाविছো মই ডিম নিডিম কেনেকুৱা হ'ব কেনেকুৱা নহ'ব হৈছে নে নাই হোৱা সো তাকে ভাবি তাৰপিছত ভাবিলো যে নাই দিছোন যদি কিবা ভুল আছে আপোনালোকে তেতিয়া কমেন্ট কৰি পিনটো ক'ব ন যে এনেকা হৈছে এটো কৰক সেইটো দিব তেতিয়া মই পাৰিম তেতিয়া নেক্সট বাৰ আকৌ ভালকৈ বনাম সো হেতু ভাবি পিনে ভিডিওটো মই দিছো আপোনালোকে চাওক আৰু ভিডিওটো কক যদি কিবা ভাল হৈছে নাই হোৱা বা বেয়া হৈছে নি কিবা হৈছে যদি কিবা ভুল চল হৈছে যদি আপোনালোকে কমেন্ট কৰি ক'ব যে কোন কি ভুল হ'ল কিহত ভুল হ'ল সো কমেন্ট কৰি ক'ব লাগিব সবলে কিবা ভিডিওটো লাগে জহাৰা চাটনি বনাবলৈ আমি ইয়াত ধনিয়া পাত লৈ লৈছো কেইটামান নহৰু আৰু মই ইয়াত জলকীয়া দিছো মই ইয়াত জলকীয়া 5টা দিছো আপোনালোকৰ জ্বলা যদি আপোনালোকে বেছি খায় বেছিকৈ দিব পাৰে কম খায় কম দিব পাৰে সেইটো আপোনালোকৰ ওপৰত কথা মই 5টা জলকীয়া দি দিলো আৰু ইয়াতে আমি আদা কেইডোখৰমান দি দিম আদা দিলে অলপ টেষ্টটো ভাল লাগিব ধৰক সো আদা দি দিম অলপ পানী দি পিনি জাস্ট অলপ পানী দিম বেছি নালাগে অলপ পাছত যদি লাগে আপোনালোকে দিব পাৰে তে অলপ পানী দি পিনি আমি ইয়াক পিছি ল'ম সো ইয়াত দহি পাপৰিকাৰ চাটনি ৰেডি হৰা চাটনি সো ইয়াত আমি এতিয়া অলপ 1 চামুচমান নিমখ দিছোঁ সো এইটো ভালকৈ আমি মিক্স কৰি দিম আৰু এইটো টেঙা হ'বলৈ আমি ইয়াত অলপ তেতেলী পানী দিব পাৰে আপোনালোকে মই তেতেলী পানী দিম জাস্ট আপোনালোকে তেতেলী পানী দিব পাৰে নেমু দিব পাৰে যে আপোনালোকক ভাল লাগে মানে মই ইয়াত তেতেলী পানী অলপ দি দিম সো হৈ গ'ল আমাৰ দহি পাপৰিকাৰ হৰা চাটনি ৰেডি সো এতিয়া আমি ইমলিৰ খটি মিঠি চাটনি যোনটো কয় সেইটো বনাম সো সেইটো বনাবলৈ মই ইয়াত তেতেলী লৈছোঁ আৰু তেতেলীটো মই গৰম পানীত 15 মিনিটৰ কাৰণে তিয়াই থৈছোঁ কাৰণ 15 মিনিট মানে গৰম পানীত তিয়াই থলে তেতেলীটো তেতিয়া সোনকালে কোমলিব ধৰিব আৰু সোনকালে কোমল হ'ব আৰু আমি বেছি কষ্ট কৰিব লাগিব সো সেইকাৰণে মই গৰম পানী 15 মিনিটৰ কাৰণে তিয়াই থলো এতিয়া আমি ইয়াক মিক্সিত পিছি লম ফাৰ্ষ্টে এতিয়া মিক্সিত দি দিম মিক্সিত দি পিনি ইয়াক ভালকৈ পিছি লম সো এতিয়া আমি ইয়াত খট্টা মিঠা যোনটো তেতেলীৰ চাটনিটো বনাবলৈ আমি ইয়াত ফাৰ্ষ্টে কেৰাহী বহাই লম ইয়াতে আমি অলপ তেল দি দিম আমি অলপ ৰিফাইন তেল দি দিম এইটো গৰম হ'ব দিম ইয়াতে আমি দিম গোটা জিৰা লগতে আমি ইয়াত হিং দি দিম ভাল ফ্লেভাৰটো কাৰণে সো এতিয়া আমি ইয়াত যোনটো ইমলি যোনটো মিক্সাৰটো আছিলে সেইটো আমি ইয়াত দি দিম ইয়াত আমি চেনি দিম তেতিয়াহে অলপ এইটো মিঠা হ'ব ধৰক খট্টা মিঠা সো গেছটো অলপ লো ফ্লেমত বনাম
আৰু ইয়াত আৰু অলপ কিবা কিবি দিব পাৰে আপোনালোকে। চ' মই আৰু বস্তু দিম তাত যাতে এইটো আৰু খট্টা মিঠা জ্বলা পূৰা তেনেকুৱা লাগে। আপোনালোক ভিডিঅ'টো চাই থাকক। মই 1 চামুচ গুড়ি জলকীয়া দি দিম, গৰম মছলা দি দিম, এতিয়া মিক্স কৰি দিম। মই ইয়াত চেনি দিছোঁ, আপোনালোকে ইয়াত গুড়ো দিব পাৰে। গুড় দিলে বেছি ভাল লাগে, চেনি দিলেও ভাল লাগে, ধৰক গুড় দিলেও ভাল লাগে। আপোনালোকৰ যোনটো ভাল লাগে আপোনালোকে সেইটো দিব পাৰে, গুড় বা চেনি। মই ইয়াত চেনি দিলোঁ, গৰম মছলা আৰু জলকীয়া গুড়িহে দিছোঁ। আপোনালোকে আৰু কিবা যদি আপোনালোকৰ মন যায় এড কৰিবলৈ আপোনালোকে এড কৰিব পাৰে। মই জাষ্ট এনেকৈ বনাই দিলোঁ, মই জাষ্ট এইকেইটাই দিলোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম, কালা নিমখ অলপ দি দিম যাতে সোৱাদটো আৰু বেছি ভাল লাগে। জাষ্ট অলপ দিম কাৰণ আমি আগত নিমখ দিছিলোঁ। আমি ইয়াক মিক্স কৰি দিম। আৰু ইয়াত আপোনালোকে ধনিয়া পাউডাৰ দিব পাৰে, জালুকৰ গুড়া দিব পাৰে, বহুত কিবা কিবি দিব পাৰে, আপোনালোকৰ ওপৰত কথা। জাষ্ট মই এনেকৈ বনালোঁ। তো এতিয়া আমি ইয়াক হ'বলৈ দিম ভালকেনে। আমি এতিয়া ইয়াক উলিয়াব পৰা অৱস্থাত হৈ গ'ল। এতিয়া আমি ইয়াক উলিয়াই দিম। পূৰা ডাঠ হৈ গ'ল চাটনিটো। আমি এতিয়া ইয়াক উলিয়াই লওঁ। আমাৰ খট্টি মিঠি তেতেলী চাটনি ৰেডি হৈ গ'ল। খট্টা মিঠা ইমলিৰ চাটনি আমাৰ ৰেডি হৈ গ'ল। চ' দেখিবলৈ বহুত য়েম্মি লাগিছে। এতিয়া দহি পুৰি আৰু ফুচকা মানে গোলগাপ্পাৰ কাৰণে ইয়াত মই আলুটো লাগিবই ধৰক। চ' আলুৰ কাৰণে মই ইয়াত ল'লোঁ, আলু সানিবলৈ মই ইয়াত ল'লোঁ পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। অলপ মিঠাতেল দিলোঁ, গুড়ি জলকীয়া দিলোঁ, তাৰপৰা এইফালে জিৰা পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। চ' এতিয়া আমি এইখিনি সানি ল'ম। আমি এইখিনি ভালকৈ সানি ল'ম। হৈ গ'ল ৰেডি। চ' এতিয়া হৈ গ'ল। চ' ব'লক এতিয়া নেক্সট প্ৰচেছলৈ যাওঁ। ইয়াতে মই আপোনাক কথা এটা ক'ব বিচাৰিম যে মোৰ দহিটো অলপ পাতলা হৈ গ'ল। দহি পুৰি বনাবলৈ আপোনালোকে সদায় দহিটো অলপ ডাঠকৈ ল'ব, তেতিয়া বহুত টেষ্টি লাগে খাবলৈ। মোৰটো অলপ পাতলা হৈ গ'ল, বাট একো নাই। মই জাষ্ট 1 চামুচ আমি ইয়াত চেনি দি দিম, লগতে আমি ইয়াত দি দিম 1/2 চামুচ নিমখ দি দিম। আকৌ ভালকৈ মিক্স কৰি ল'ম। আমাৰ দহি পুৰিৰ কাৰণে দহি ৰেডি হৈ গ'ল। চ' এতিয়া প্লেটিং কৰি ল'ম। আৰু মই এই ফুচকা পাপৰকেইটা মই ৰেডিমেড অনা হয়, কিনি মাৰ্কেটত এভেইলেবল পাই যায়। চ' আপোনালোকে তাৰপৰা আনি পিনি ঘৰত আনি পিনি ডাইৰেক্ট ভাজি দিয়ক, হৈ গ'ল। কাৰণ ঘৰত বনাবলৈ অলপ ধৰক কষ্টও হয়, টাইম বহুত লাগে ধৰক, সেইকাৰণে ৰেডিমেডকে লৈ আনিলোঁ। তো ব'লক এতিয়া ষ্টাৰ্ট কৰোঁ। প্লেটিং কৰি লওঁ। তো ফাৰ্ষ্টে ইয়াত মই এইখিনি ভাঙি ল'লোঁ। এতিয়া আলু ভৰাই দিম। गजब बेइज्जती है। চ' ইয়াত আলু ভৰাই ল'লোঁ। এণ্ড ইয়াত এতিয়া মই চাটনিকেইটা দি দিম। চ' ফাৰ্ষ্টে হৰা চাটনি। যোনটো আমি বনাইছিলোঁ খট্টা মিঠা ইমলি, এইটো দি দিম। চ' এইকেইটা এতিয়া আমি ইয়াত ওচৰত টমেটো চচো আছিলে। চ' মই অলপ টমেটো চচ দি দিম।
আৰু ইয়াত মই এতিয়া যোনটো দহি বনাইছিলোঁ সেইটো দি দিম। দিম বিলাহী দি দিম কেইটামানকৈ। আৰু পিঁয়াজ দি দিম ওপৰৰ পৰা। চ' এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াৰ ওপৰত দি দিম ভুজিয়াটো দিয়া। আকৌ অলপ দহি দি দিম। মই ধনিয়া পাত আৰু গুড়ি জলকীয়া অলপ ওপৰৰ পৰা ছটিয়াই দিলোঁ। আমাৰ দহি পুৰি চাট ৰেডি। এতিয়া আমি বনাম পানী পুৰি। তো ইয়াত ফাৰ্ষ্টে আমি আলু ভৰাই ল'ম। আলু ভৰাই ল'লোঁ আৰু ইয়াত এতিয়া পানী দি পিনি খাবলৈহে আছে আৰু। টেষ্ট কৰি চাওঁ। চ' এতিয়া এটা টেষ্ট কৰি চাওঁ। মজা। মজা পুৰা মজা হৈছে। পাৰফেক্ট হৈছে যে জানো, বাট মোৰ কাৰণেতো বহুত পাৰফেক্ট হৈছে। এতিয়া পানী পুৰি এয়া খাই চাওঁ।
এটা দিলে নিমকি এটা আছে সো ভিডিওটো ইমানটোৱে আছিলে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে ভিডিঅ' চাই পিনি কিবা যদি ভুল হৈছে আপোনালোকে ক'ব কিবা যদি ভুল চুল হৈছে আপোনালোকে ক'ব যে এনেকৈ নহয় তেনেকৈ কিবা কিবি যদি মই ফাৰ্ষ্টত কৈছিলোঁ ধৰক যদি কিবা ভুল হয় আপোনালোকে মোক ক'ব যে এনেকুৱা হৈছে বুলিকে সো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আশা কৰিছোঁ আপোনালোকক ভাল লাগে ভিডিঅ'টো চাই পিনি আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই আৰু এটা কথা আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাম মই ইয়াত দি দিম চ' আপোনালোকে তাত ফ'ল' কৰিব আৰু কি ক'ম আৰু একো নাই ক'বলৈ বাই বাই আৰু এটা কথা আপোনালোকে মোক ডাৰ্ক কুইন চেনেলটো ছাবস্ক্ৰাইব যোনে গেম খেলি ভাল পায় সিহঁতি চাব তাত জমনিও হয় চব হয় মানে ফাইটো হৈ যায় মুখ ফুলিও হৈ যায় ইটোৰ লগত চ' সেইখিনিও যে কিয় আমাৰ মানে একদম টিমমেটবোৰ একদম মানে পূৰা মজা আৰু সিহঁতৰ মানে লগত ময়ো চ' সিহঁতৰ আমি মানে কাজিয়াও লাগো লগতো খেলোঁ মুখো ফুলি হৈ যায় একদম বহুত কিবা ফানিও হৈ যায় কেতিয়াবা চ' তেনেকৈ গেম খেলোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সেইটো চাই পিনি ভাল লাগে আৰু যদি আপোনালোকে ভাল লাগে তাত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব আজিলৈ আহোঁ বাই 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 বাই